প্ৰথমতে মই সকলোকে নমস্কাৰ জনাই আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে পনীৰৰ ৰেচিপি কম খৰচ আৰু কম টাইমৰ ভিতৰতে বনাই দিলোঁ, লগতে আপোনালোকৰ মাজত শ্বেয়াৰো কৰি দিলোঁ। ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ এয়া 2টা বিলাহী, 2টা পিঁয়াজ, শুকান জলকীয়া 4টা, নহৰু, আদা, মগজ, এয়া কাজু খিচমিচ আৰু অকণমান এয়া লৈছোঁ পস্তদানা মই জিকাই ৰাখিছোঁ। আনফালে এয়া লৈছোঁ মই পনীৰ মছলা আৰু মই লৈছোঁ এয়া লাল মিৰ্চ পাউডাৰ আৰু মই ধনিয়া পাউডাৰো লৈছোঁ আৰু এয়া খুন্দি ৰখা জিৰা গুড়ি আছিলে সেয়া। তিয়াই ৰখা পস্তদানাখিনিৰ লগত মই মগজ আৰু কাজু খিচমিচখিনিও 5 মিনিটমানৰ বাবে তিয়াই ৰাখিম। এয়া পনীৰখিনি মই এনেদৰে ডাঙৰ ডাঙৰ পিচ কৰি, বেছি সৰু কৰা নাই, অকণমান ডাঙৰ কৰিছোঁ। এনেদৰে ডাঙৰ ডাঙৰ পিচ কৰি কাটি লৈছোঁ। এয়া মই কেৰাহীটো বহাই দিছোঁ, গেছটো জ্বলাইলোঁ। ইয়াতে মই সৰিয়হৰ তেলকে দিছোঁ। আপোনালোকে যদি কিবা বেটাৰ চেটাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে কৰিব পাৰিব। মই সৰিয়হৰ তেলকে দি দিছোঁ। প্ৰথমতে মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে পনীৰখিনি ফ্ৰাই হৈ গ'ল। পনীৰখিনি উঠাই মই ৰৱা তেলখিনিতে আকৌ পিঁয়াজ 2টা কাটি ৰাখিছিলোঁ সেয়া দি দিছোঁ আৰু মই ইয়াৰ লগতে বিলাহী 2টা আৰু আদা নহৰুখিনিও অকণমান ফ্ৰাই কৰি ল'ম। বিলাহী পিঁয়াজ আৰু আদা নহৰুখিনিৰ কেঁচা গোন্ধটো নোযোৱালৈকে অকণমান টাইম ফ্ৰাই কৰি ল'ম মই। এয়া দেখিছেনে বিলাহী আৰু পিঁয়াজখিনি অকণমান সিজি গৈছে। এতিয়া মই উঠাই লৈ মিক্সিত পেষ্ট বনাই ল'ম। বিলাহী আৰু পিঁয়াজখিনি উঠাই লৈ মই আকৌ সেইখন কেৰাহীতে সৰিয়হৰ তেল দি দিছোঁ আৰু ইয়াতে মই হাফ চামুচ গোটা জিৰা দি দিছোঁ আৰু লগতে মই 4টা শুকান জলকীয়া লৈছিলোঁ সেয়াও দি দিছোঁ। এয়া লৈছোঁ মই লং, এলাইচি, ডালচেনি, এইখিনিও মই অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি ফ্ৰাই হোৱাত মই পিঁয়াজ, বিলাহী, আদা নহৰুৰ পেষ্টটো বনাই ৰাখিছিলোঁ সেয়া দি দিম। এতিয়া মই ইয়াৰ লগত এড কৰিম জিৰা গুড়ি, ধনিয়া গুড়ি, ৰং গুড়া আৰু মই নিমখো দি দিম সোৱাদ অনুপাতে। আকৌ মই ইয়াৰ লগত এড কৰিম লাল মিৰ্চ পাউডাৰ আৰু মই পনীৰ মছলাটোও দি দিম। গোটেইখিনি মছলা দিয়া হোৱাৰ পিছত মই অকণমান টাইম ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াৰ লগত এড কৰিম মগজ, পস্তদানা আৰু কাজু খিচমিচখিনি মই পেষ্ট কৰি ৰাখিছিলোঁ সেয়া দি দিম। অকণমান টাইম ফ্ৰাই হোৱাৰ পিছত মই গৰম পানী কৰি ৰাখিছোঁ সেয়া দিম। কোনোবা বন্ধু বান্ধৱীয়ে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব। মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু মোৰ যিসকল পুৰণীয়া বন্ধু বান্ধৱী আছিল তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আগলৈ এনেদৰে ছাপোৰ্ট কৰি থাকিব আৰু লগতে লাইক শ্বেয়াৰ কৰিব প্লিজ। এয়া দেখিছেনে পনীৰৰ বাবে তৈয়াৰী কৰা গ্ৰেভিটো ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াৰ লগত এড কৰিম ফ্ৰাই কৰি ৰখা পনীৰখিনি। পনীৰবোৰ দিয়াৰ পিছত মই আকৌ ভালদৰে 5 মিনিটমান সময় উতলিব দিম। এয়া দেখিছেনে পনীৰৰ গ্ৰেভিটো শুকায়ে গৈছে প্ৰায় আৰু এতিয়া মই ইয়াৰ লগত এড কৰিম ধনিয়া অকণমান কাটি ৰাখিছিলোঁ সেয়া দিম আৰু মই গেছটো নমাই আপোনালোকৰ মাজত পৰিৱেশনো কৰি দিম। এয়া দেখিছেনে পনীৰৰ ৰেচিপিটো কিমান ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও তেনেই সোৱাদ লগা আৰু টেষ্টি হৈছে। এনেদৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। এতিয়া ৰাখিছোঁ, অন্য এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম। বাই বাই।